আহক আজি আমি কেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল এক বিলম্বিত পাঠ অনুসৰি কালিকা পুৰাণ অসমৰ প্ৰাচীনতম শাসক কোন আছিল? আমাৰ উত্তৰটো হ'ব মহিৰংগ দানৱ। মহিৰংগ দানৱ। দ্বিতীয় নম্বৰ প্ৰশ্নটো হ'ল মহিৰংগ দানৱ কোন ৰাজবংশৰ আছিল? আমাৰ উত্তৰটো হ'ব কছাৰী দানৱ ৰাজবংশৰ। কছাৰী দানৱ ৰাজবংশৰ। ৩ নম্বৰ প্ৰশ্নটো হ'ল মহিৰংগ দানৱক কোন ৰজাই আঁতৰাই দিছিল বা পৰাস্ত কৰিছিল? মহিৰংগ দানৱক কোন ৰজাই আঁতৰাই দিছিল বা পৰাস্ত কৰিছিল? আমাৰ উত্তৰটো হ'ব নৰক ৰজাই। উত্তৰটো হ'ল নৰক ৰজাই। ৪ নম্বৰ প্ৰশ্নটো হ'ল নৰক ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? নৰক ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? আমাৰ উত্তৰটো হ'ব নৰক ৰজাই। উত্তৰটো হ'ল নৰক ৰজাই। নেক্সট প্ৰশ্নটো হ'ল ভাৰতত উল্লেখিত নৰকৰ পুত্ৰ কোন আছিল যিয়ে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱসকলক হৈ যুঁজিছিল? আমাৰ উত্তৰটো হ'ব ভগদত্ত। ভগদত্ত। নেক্সট প্ৰশ্নটো হ'ব সমুদ্ৰগুপ্তৰ কোনটো স্তৰত শিলালিপিত কামপুৰ আৰু দবকা উল্লেখ আছে? আমাৰ উত্তৰটো হ'ব 4ৰ্থ শতিকাৰ এলাহাবাদ স্তম্ভ। 4ৰ্থ শতিকাৰ এলাহাবাদ স্তম্ভ। নেক্সট প্ৰশ্নটো হ'ল প্ৰাচীন অসমৰ কামৰূপ ৰাজ্য কিমানটা ৰাজবংশৰ দ্বাৰা শাসন কৰা হৈছে? আমাৰ উত্তৰটো হ'ব 3টা ৰাজবংশ। 3টা ৰাজবংশ। নেক্সট প্ৰশ্নটো হ'ল 350 আৰু 650 খ্ৰীষ্টাব্দলৈ পৰা কামৰূপ শাসন কৰা বৰ্মনসকলৰ ৰাজধানী কোন আছিল? 350 পৰা 650 খ্ৰীষ্টাব্দলৈ পৰা কামৰূপ শাসন কৰা বৰ্মনসকলৰ ৰাজধানী কি আছিল? বৰ্মনসকলৰ ৰাজধানী কি আছিল? আমাৰ উত্তৰটো হ'ব গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। নেক্সট প্ৰশ্নটো হ'ব 655 পৰা 900 খ্ৰীষ্টাব্দলৈ কামৰূপ শাসন কৰা স্মেচ্ছাসকলৰ ৰাজধানী কি আছিল? আমাৰ উত্তৰটো হ'ব তেজপুৰ। হাৰুপেশ্বৰ। হাৰুপেশ্বৰ। তেজপুৰ। নেক্সট প্ৰশ্নটো হ'ব 900 পৰা 1100 খ্ৰীষ্টাব্দলৈ কামৰূপ শাসন কৰা পালসকলৰ ৰাজধানী কি আছিল? আমাৰ উত্তৰটো হ'ব উত্তৰ গুৱাহাটী। উত্তৰ গুৱাহাটী। দুৰ্যোৱা।